অপ্ৰিয়বোৰো প্ৰিয় হৈ পৰে কোনোবা বিশেষৰ উপস্থিতিত। সেয়া বাস্তৱত নহ'লেও কল্পনাৰ জগতখনৰ আটাইতকৈ প্ৰিয় অনুভূতি। কথাতেই কয় নহয়, নোপোৱাতকৈ পাই হেৰুৱাৰ বেদনা বেছি। সেয়ে থাকক দিয়া নিলগতে তেওঁ। এয়া মোৰ জীৱনৰ এক কাল ধুমুহা, য'ত মই নিজকে হেৰুৱাই পেলাইছিলোঁ। তেতিয়া মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি প্ৰাইভেট জব এটা কৰি আছিলোঁ। ঘৰত মোৰ মা, দেউতা, ভাইটি আৰু ভণ্টি। ভণ্টি বুলি কওঁ যদিও তাই মোতকৈ 2 মাহহে সৰু, গতিকে আমি ফ্ৰেণ্ডৰ দৰেই থাকোঁ। সেইদিনা আছিল দেওবাৰ, মোৰ অফিচ ছুটি আছিল। ঘৰতে আছিলোঁ এনেই। বেনি মোবাইলৰ চাৰ্জাৰডাল খুলি দিলি যে। না মোৰটোত নাইয়ে, মাত্ৰ 20% আছে। ৰাতি এপৰলৈকে মোবাইলটোকে পিটিকি থাকিলে ক'ৰ পৰা চাৰ্জ থাকিব? না অলপ আগতে মোৰটো হৈ ল'ব দে, তাৰ পাছত তোৰটো দি আছো। এইটো কোনে মেছেজ দিলে? হেল্ল', হাই। কি খবৰ তোমাৰ? মোৰ ভালেই। পিছে আপোনাৰ? আছোঁ আৰু। ক'ত থাকা? ৰিহাবাৰী। আপুনি? মই বিৰুবাৰী। কিবা পঢ়ি আছানে? নাই, জব কৰি আছোঁ। তেনেকৈ মোৰ চিনাকি হ'ল অনুপৰ সৈতে। আমি মেছেজত প্ৰায়ে কথা পতা হ'লোঁ আৰু লাহে লাহে আমাৰ নাম্বাৰো এক্সচেঞ্জ হ'ল। ঐ, কিনো ইমান মোবাইলটোতে লাগি থাকো? যাচোন, দেউতাই পাবহি এতিয়া। চাহ অলপকে কৰকে। তাইতো আজিকালি ফোনটোতে বিজি থাকে। কাৰ জানো প্ৰেমত পৰিছে। মা, মই পাকঘৰত যাব লৈছিলোৱে। দিলে আৰু ফাঁকিটো। ঐ, ফোনটো লৈ যা, কোনোবাই কল কৰিব পাৰে আৰু। তোক যে মই নহয়। ঐ, কি হৈছে তহঁতৰ? কি কোৱা? দিনটো খবৰ এটা নাই তোমাৰ। নক'বা আৰু, গোটেই দিনটো অফিচতে গ'ল, এতিয়াহে ঘৰ পাইছোহি। পিছে কি কৰিছা এতিয়া? চাহ বনাব লৈছোঁ, দেউতা আহি পাব হৈছে যে। বাহ, হয় নেকি? খাব পৰা হ'লে ভাল আছিল। পাবা, আহিবা আকৌ। যাম ৰ'বা। তোমাৰ ঘৰত বা একচেপ্ট বৰ্ডিং নকৰে? কিয় নকৰিব? ইমান ভাল ল'ৰা হয়, ইমান ভাল ফেমিলিৰ, ইমান ভাল জব কৰা, অবভিয়াছলি কৰিম। তুমি চিন্তাই নকৰিবা। হয় নেকি দাদা? সেইটো এনচাৰ দিয়া কিবা প্ৰয়োজন আছেনে? হ'লেও এবাৰ কোৱা না, আই লাভ ইউ বুলি। সেই কিনো কৈ থাকা দে, মোৰ লাজ লাগে দেই। কোৱা না এবাৰ প্লিজ। মাজনী, দেউতাৰে পালেহি। চাহ হ'লনে? হ'ব দিয়া, দেউতা আহিছে, এতিয়া ৰাখাচোন। একো নকলা যে? বাৰু হ'ব দিয়া, ক'লোৱে। এতিয়া ৰাখা না, দেউতা আহিছে, পাছত লগ পাম দেই। এনেকৈয়ে আমাৰ আৰম্ভণি হ'ল প্ৰেমৰ। এক বুজাব নোৱাৰা অনুভৱ, প্ৰথম প্ৰেমৰ। আমাৰ মাজত প্ৰায়ে ফোনত কথা বতৰা বাঢ়ি গ'ল। মাজে মাজে লগো কৰোঁ আমি। আৰু এদিন, এতিয়া পিছে কি ভাবিছা? মানে? ঘৰত মাহঁতে বিয়া কথা উলিয়াইছে আৰু যে মোক সুধিছেও কোনোবা আছে নেকি বুলি। ইমান সোনকালে লাগিছে যে কিয়? মই সেইবোৰ নাজানো। তুমি মুঠতে আমাৰ ঘৰত আহা আৰু আহি মা দেউতাক সকলোবোৰ কথা কৈ দিয়া আমাৰ। মই বুজি নাপাওঁ আমাৰ সম্পৰ্কটোক লৈ তাৰ কিহৰ ইমান আপত্তি।
অনুপে কোনোবা বেলেগ ছোৱালী পোৱা বুলি যদি সোধোঁ তেতিয়াও তেনেকুৱা একো নহয় বুলি কয়। কিন্তু বুজি নাপাওঁ সি আমাৰ ঘৰত আহিব কিয় টান পায়। আজি 2 দিনেই হ'ল ফোনটো দেখোঁ ন ক'তবা গ'ল। এবাৰতো কৈ যাব পাৰে ক'ত গৈছে। নাই নকয়। unknown number দেখোন। হেল্ল' হেল্ল' গীতা হয়নে? চিনি পোৱা নাই, পাই যাবা। তোমাৰ অনুপৰ লগত কি সম্পৰ্ক? অলপমান ৰেচপেক্ট দি পেলাই ক'ব দেই। আপোনাৰ লগত পিছে আপুনি কোন হয়? মই প্ৰণামী, অনুপৰ ৱাইফ। কি হয়, তোমাৰ মেছেজ বহুত দেখিছোঁ অনুপৰ মোবাইলত। চাবা কিন্তু কথা ভাল নহ'ব। আপুনি এইবিলাক কি কৈ আছে? নাই নাই এখন সংসাৰৰ মাজত সোমাবলৈ লাজ লগা নাই তোমাৰ? তুমি জানানে নাজানা অনুপ যে বিয়া পতা হয় আৰু এটা ল'ৰাও আছে 4 বছৰীয়া? কি মূৰত যেন এখন পাহাৰ ভাগি পৰিছিল সেই সময়খিনিত। মই কি কৰিম কি নকৰিম ভাবি পোৱা নাছিলোঁ। চিঞৰি কান্দিবও নোৱাৰা হ'লোঁ। অঁ প্ৰণামী মোৰো মোৰ 4 বছৰীয়া এটা ল'ৰাও আছে। কি চৰি মোক বেয়া নাপাবা, কিন্তু মোৰ তোমাক সঁচাকৈ ভাল লাগিছে। তুমি এনেকুৱা কিয় কৰিলা? তুমি ভালদৰে পাবা, মোক ক্ষমা কৰি দিয়া। চৰি। সেই বুলি কৈ সি ফোনটো কাটি দিলে। মোৰ মৰিবৰ মন গৈছিল, কিন্তু মা দেউতা আৰু ভণ্টিৰ মুখলৈ চাই মই মৰিবও নোৱাৰোঁ। দিনৰ পিছত দিন পাৰ হ'ল, বছৰৰ পিছত বছৰ পাৰ হ'ল, কিন্তু অনুপৰ মিছা প্ৰেমৰ মিছা মুখখন মই আজিও পাহৰিব পৰা নাই।